পৰমাত্মা মিলনৰ মাধ্যম হৈছে প্ৰভু যীশু খ্ৰীষ্ট। গতিকে আজি খ্ৰীষ্টিয়ান আমি কিয় হৈছো বুলি ক'লে আমাৰ আত্মা পৰমাত্মাৰ লগত মিলন ঘটাবৰ কাৰণে আমি খ্ৰীষ্টিয়ান হৈছো। খ্ৰীষ্টিয়ান হলে কোনো টকা নাপায়, কোনো পইচা নাপায়, কোনো ফেচিলিটিজ নাপায়, একো নাপায়। আপুনি যদি দুখীয়া, খ্ৰীষ্টিয়ান হলেও আপুনি দুখীয়াই হৈ থাকিব লাগিব যদি আপুনি কৰ্ম নকৰে। আপুনি যদি ধনী, খ্ৰীষ্টিয়ান হলে আপুনি ধনীয়ে হৈ থাকিব। গতিকে খ্ৰীষ্টিয়ান হলে মানুহৰ কোনো অৰ্থনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তন নহয়, সামাজিক ব্যৱস্থাৰ পৰিৱৰ্তন নহয়, কিন্তু এটা পৰিৱৰ্তন হয়, সেইটো হৈছে আমাৰ আত্মিক যাত্ৰাৰ পৰিৱৰ্তন হয়। আৰু সেই যাত্ৰাৰ নামটোৱে হৈছে খ্ৰীষ্টিয়ান। আৰু খ্ৰীষ্টিয়ান হৈছে প্ৰভু যীশু খ্ৰীষ্টৰ লগত সংযোগ হোৱা এক জীৱন। গতিকে আজিৰ পৰা 2024 বছৰৰ আগতে প্ৰভু যীশু খ্ৰীষ্টই সেই আত্মাক পৰমাত্মাৰ লগত মিলন কৰাবৰ কাৰণে এই পৃথিৱীলৈ আহিলে। আৰু মানুহ পাপত আছিল, মানুহ পাপত পতিত হৈ আছিল, মানুহ অন্ধকাৰত আছিল, মানুহে সত্য কি নাজানিছিল, মানুহৰ জীৱন মৰণশীল আছিল। সেই সকলোবিলাক দূৰ কৰিবৰ কাৰণে আজিৰ পৰা 2024 বছৰৰ আগতে প্ৰভু যীশু খ্ৰীষ্ট আমাৰ মাজলৈ আহিল। আৰু স্বৰ্গ ৰাজ্য আৰু মানুহৰ সমাজৰ মাজত যোনটো নেকি গেপ আছিল, যোনটো ব্যৱধান আছিল, সেই ব্যৱধানক নাশ কৰিবলৈ তেওঁ আহিল। গতিকে তাতে এটা ডাঙৰ এটা শব্দ স্থান পায়, সেই শব্দটো হৈছে প্ৰেম। আজিৰ টপিক হৈছে গডছ লাভ বা ঈশ্বৰৰ প্ৰেম। তাৰ বিষয়ে আজি আমি কিছু কথা জনাটো দৰকাৰ। যোৱাকালি অধ্যয়নত কোৱা হৈছিল যে আমাৰ প্ৰকৃত বন্ধুত্ব কোন হয়, আমাৰ প্ৰকৃত বন্ধু কোন হয়, সেই বিষয়ে আমি যোৱাকালি কিছু কথা অৱগত হৈছিলো। যে মানৱ বন্ধুত্বৰ বহুতো ক্ৰাইটেৰিয়া থাকে। মানৱ বন্ধুৱে আপোনাক সময়ত এৰিব পাৰে, আপোনাৰ নলে গলে লগা বন্ধুৱে আপোনাৰ লগ এৰিব পাৰে। কাৰণ আপুনি যদি তেখেতৰ সমপৰ্যায়ৰ নহয়, তেনেহলে মানৱ বন্ধুৱে আপোনাক চাপ নিদিব। কিন্তু প্ৰভু যীশু খ্ৰীষ্টই হলে সদায় আপোনাৰ লগত বা মোৰ লগত সকলো সময়তে থাকিব। আমি ভাল মানুহ হলেও আমাৰ লগত থাকিব, আমি বেয়া মানুহ হলেও আমাৰ লগত থাকিব, আমি ধনী হলেও আমাৰ লগত থাকিব, আমি দুখীয়া হলেও আমাৰ লগত থাকিব। আৰু আমাৰ যিকোনো পৰিস্থিতিতে প্ৰভু যীশু খ্ৰীষ্টই আমাৰ লগত থাকিম বুলি কৈছে। সেয়া মথিয়ে লিখা সুবাৰ্তাৰ 28 অধ্যায় 20 পদত আপোনালোকে পাব যে জগতৰ শেষলৈকে মই তোমালোকৰ সংগে সংগে আছো বুলি কৈছে। এভ্ৰি 7 অধ্যায় 13 পদৰ অনুসৰি যে মই তোমাক কেতিয়াও নেৰিম আৰু কেতিয়াও ত্যাগ নকৰিম বুলি তেওঁ কৈছে। জগতৰ বন্ধুৱে আমাক এৰি দিব, জগতৰ বন্ধুৱে আমাক মানুহৰ আগত মাতিবলৈ লাজ পাব, কিয়নো যদি তেওঁ ধনী হয়, আমি যদি দুখীয়া হওঁ, তেনেহলে সেই বন্ধুৱে আমাক বন্ধু বুলি স্বীকৃতি নিদিয়ে। কিন্তু প্ৰভু যীশু খ্ৰীষ্টই সকলো সময়তে আমাক বন্ধু বুলি আঁকোৱালি লব। তেওঁ হৈছে আমাৰ পৰম বন্ধু। তেওঁ এই পৃথিৱীত আমাৰ লগত থাকোতা ঈশ্বৰ হয়, আৰু অনন্ত ৰাজ্যতো তেওঁ আমাৰ লগত থাকোতা ঈশ্বৰ হয়, আৰু সকলো সময়তে তেওঁ আমাৰ লগত থাকোতা ঈশ্বৰ হয়। গতিকে আমাৰ লগত বন্ধুত্বৰ সম্পৰ্ক কৰিবৰ কাৰণেই তেওঁ আজিৰ পৰা 2024 বছৰ আগতে তেওঁ আমাৰ মাজলৈ আহিলে। আৰু তেওঁ আমাক ভাল পায়, বন্ধুত্বৰ প্ৰেম আছে তেওঁ আমাৰ প্ৰতি, আৰু সেই প্ৰেম প্ৰদৰ্শন কৰিবৰ কাৰণেই আজিৰ পৰা 2024 বছৰৰ আগতে তেওঁ ইয়াত আহিবলগীয়া হল। বন্ধুত্বৰ মাজত এটা ডাঙৰ শব্দ হৈছে, সেয়া হৈছে প্ৰেম। আপোনালোকে প্ৰেম শব্দটো ভাবিব পাৰে যে কবিসকলে, সাহিত্যিকসকলে প্ৰেম শব্দটোক বিভিন্ন ধৰণে সংজ্ঞা আগবঢ়াব বিচাৰে। বহুতে কেৱল মাত্ৰ ৰোমান্টিক প্ৰেমৰ কথা কব বিচাৰে। কোনোবা কবিৰ মতে কোনোবা ছোৱালী এজনী চকুৰ সামান্য চাৱনি তেওঁৰ হৃদয়ত প্ৰেমৰ ঝংকাৰ তোলে বুলি কয় ন। কাৰোবাৰ মুখখন দেখা নাপায়, কিন্তু
তেখেতৰ চুলিয়ে কবিৰ হৃদয়ত প্ৰেমৰ সৃষ্টি কৰে কিছুমানৰ খোজ কঢ়া ষ্টাইলে কবিৰ মনত প্ৰেমৰ ঝংকাৰ তোলে বুলি কয় কিন্তু আমি যদি ঈশ্বৰৰ ভাষাৰে যদি আমি প্ৰেমৰ সংজ্ঞা যদি চাওঁ তেনেহলে প্ৰেম 4 প্ৰকাৰৰ পাম আমি প্ৰথম প্ৰেম হৈছে এটো গ্ৰীক ভাষা অনুসৰি প্ৰথম প্ৰেম হৈছে আগাপে বুলি কোৱা হয় আৰু সেই প্ৰেম হৈছে ঈশ্বৰৰ প্ৰেম ঈশ্বৰে মানুহক ভাল পায় সেই প্ৰেমটোক আগাপে বুলি কৈছে দ্বিতীয় প্ৰকাৰৰ প্ৰেম হৈছে ফিলিয় বাপেকে পিতেকক ভাল পায় মাকে জীয়েকক ভাল পায় ককায়েকে ভনীয়েকক ভাল পায় সেই প্ৰেমক কোৱা হয় ফিলিয় বুলি কোৱা হয় আৰু থাৰ্ড কেটেগৰীৰ প্ৰেম হৈছে ষ্ট'ৰ্ছ গ্ৰীক ভাষাৰ মতে মই কৈ আছো ষ্ট'ৰ্ছ এই গছজোপা বৰ ধুনীয়া মই সেই গছজোপাৰ প্ৰেমত পৰিছো সেই চৰাইটি বৰ ধুনীয়া সেয়া হৈছে ষ্ট'ৰ্ছ তাৰ পিছতে আছে এৰোজ এতিয়া এৰোজ বুলি ক'লে মানে যিটো নেকি প্ৰেম কামনা বাসনাৰ লগত জড়িত হৈ থাকে মই অলপ দেৰি আগতে যে সংজ্ঞাটো দাঙি ধৰিলো যে যুৱতী গৰাকীৰ স্লাইট চকু জুৰি প্ৰেমত পৰি গ'ল কবিয়ে যুৱতীজনে চুলিত প্ৰেমত পৰি গ'ল কবি গৰাকীয়ে আৰু এটা ধুনীয়া ৰোমান্টিক কবিতাৰ সৃষ্টি হ'ল সেইটো হৈছে এৰোজ বুলি কোৱা হয় তাক গতিকে প্ৰভু যীশু খ্ৰীষ্টই মানুহক ভাল পাইছিল মানুহৰ পাপত পতিত হোৱাটো তেওঁ বিচৰা নাছিল কাৰণ যি প্ৰাণীয়ে পাপ কৰিব সেই প্ৰাণীৰ মৃত্যু নিশ্চিত হয় আৰু সেই মৃত্যুৰ পৰা কোনেও বচাব নোৱাৰে গতিকে মানুহে যিহেতু নেকি পাপ কৰিলে মানুহৰ অনন্ত মৃত্যু সুনিশ্চিত হৈ আছে নিশ্চিত হৈ আছে মানুহ মৰিবই কিন্তু মানুহক অমৰত্ব প্ৰদান কৰিব লাগিব কাৰণ মানুহক ঈশ্বৰে বহুত মৰম কৰে মানুহক ঈশ্বৰে বহুত ভাল পায় গতিকে সেই মানুহক পাপৰ পৰা মুক্ত কৰিবৰ কাৰণে তেওঁ এই পৃথিৱীলৈ নিজে মনুষ্য ৰূপ ধাৰণ কৰি আহিবলগীয়া হ'ল মানুহক পাপৰ পৰা মুক্ত কৰিবলৈ আৰু এটা প্ৰধান বস্তুৰ প্ৰয়োজন হয় সেয়া হৈছে তেজ সেয়া হৈছে বলিৰ তেজ আমি সকলোৱে বলিৰ কথা আমি উল্লেখ কৰো হয় বলি অবিহনে কোনো মানুহৰ পাপৰ ক্ষমা হ'ব নোৱাৰে কেতিয়াও কিন্তু সেই বলি হ'ব লাগিব মানুহে কৰা পাপৰ কাৰণে কোনো নিৰ্বোধ জন্তুৰ বলিৰে সম্ভৱ নহয় কোনো নিৰ্বোধ নিষ্পাপ পক্ষীৰ বলিৰ যোগেদি মানুহৰ পাপৰ ক্ষমা সম্ভৱ নহয় মানুহক পাপৰ পৰা ক্ষমা কৰিবলৈ হলে মানুহক বলি দিব লাগিব নৰ বলিৰ আৱশ্যকতা আছে গতিকে নৰ বলিৰ আৱশ্যকতা যিহেতু নেকি আছে কিন্তু কোনজন মানুহক বলি দিব লাগিব এজন পবিত্ৰ মানুহক বলি দিব লাগিব এতিয়া পবিত্ৰ মানুহ কোন পবিত্ৰ মানুহ কোনো নাই কাৰণ আমি ইয়াত যিমানে বহি আছো আজি গোটেই পৃথিৱীত যিমান মানুহ আছে সকলোৱে আদমৰ সন্তান হয় আদম আৰু হাৱাৰ সন্তান হয় কোনো মানুহ বেলেগ বাপেক মাকৰ পৰা জন্ম হোৱা নাই দেই সকলোৱে আদম আৰু হাৱাৰ পৰাই জন্ম হৈছে গতিকে সেই আদম আছিল পাপী গতিকে সেই আদমৰ তেজ আমাৰ মাজত আছে গতিকে আদম যিহেতু নেকি পাপী গতিকে বুধিন মহন্তয়ো পাপী কাৰণ বুধিন মহন্তয়ো হৈছে আদমৰে সন্তান হয় কাৰণ অফিচিয়েলি মই উপেন মহন্তৰ সন্তান কিন্তু সেই উপেন মহন্তওতো আদমৰ পৰাই ওলাইছে গতিকে আমি যিহেতু নেকি আদমৰ সন্তান আদমে পাপ কৰিলে তাৰ যোগেদি গোটেই মানৱ জাতিৰ শৰীৰত পাপৰ তেজ স্থাপিত হ'ল আৰু আমাৰ তেজটোৱে হৈছে পাপৰ তেজ আৰু ইয়াত আমি কেতিয়াবা মানুহক কি বুলি কওঁ এই সমাজত যে এঘৰীয়া হৈ থকা মানুহক কওঁ যে এই পাপীটোৰ মুখ আজি ৰাতিপুৱাই দেখিলো মোৰ যাত্ৰা বেয়া হ'ল বুলি কওঁ ন কোনোবা বিধৱা তিৰোতা যেতিয়া ওলাই এই আজি বিধৱাজনীক দেখিলো মোৰ যাত্ৰা বেয়া হৈ গ'ল আজি এইবোৰ আমি মানি চলো নহয় আমি সমাজৰ মানুহ
ৰাতিপুৱা বিধৱা মানুহৰ মুখ দেখিবলৈ নাপায় বুলি কওঁ, ল'ৰা ছোৱালী নথকা মানুহৰ মুখ দেখিবলৈ নাপায় বুলি কওঁ, কোনোবা গাহৰি খোৱা মানুহৰ মুখ দেখিবলৈ নাপাওঁ বুলি কওঁ। আমি বিভিন্ন নীতি নিয়ম বিলাক মানি চলো, কিন্তু আমি হলে লোকক পাপী বুলি কওঁ। কিন্তু এটা কথা জনাটো খুব দৰকাৰ যে এটা আঙুলিৰে যেতিয়া আমি আনক টুৱাও, তেতিয়া তিনিটা আঙুলি আমাৰ মাজত আমাক টুৱাই থাকে। গতিকে আমি যদি নিজকে পাপী নহয় বুলি কওঁ, তেনেহলে মই এটা গল্প কম, আৰু সেই গল্পৰ মতে আমি সকলোৱে পঢ়িলো দেই। সেই গল্পৰ নায়কটোৰ দৰে আমাৰ চেম কেৰেক্টাৰ হ'ব। এদিন মই বাছেৰে গৈ আছিলো, আমাৰ শদিয়ালৈ যাবলৈ এটা খুব লাক্সাৰিয়াছ বাছ আছে, নিৰ্জুলি ট্ৰেভেলছ বুলি কয়, এটা ধনী মানুহৰ বাছ। গতিকে বাছখনত যাবলৈ খুব আৰাম। গতিকে সেই যাত্ৰাটোতে মানে মই আচলতে যাত্ৰা কৰিলে সদায় খাই খাই গৈ ভাল পাওঁ, সেইকাৰণে মই মস্ত শকত। তো চিকেন ফ্ৰাইড ৰাইচ ললো এটা পুৰা কণ্টেনাৰ। তাৰপিছত লাহে লাহে মই বাছত খাই গৈ আছো ফ্ৰাইড ৰাইচ খিনি। তাৰপিছতে অলপ দেৰি পিছত গেলা তামোল গোন্ধাব ধৰিছে বাছখনত গোটেইখনত। তাৰপিছত কি হল বুলি ভাবিছো, তাৰপিছত এটা মোৰ আগত বহি থকা ল'ৰা এটা খুব লৰা ঢপৰা হৈ আছে। তাৰপিছত সেই কণ্ডাক্টৰটো কলে, এটা জেগাত বাছ ৰখাই দিলে। তাৰপিছতে বাছ মই কণ্ডাক্টৰ সুধিলো, অ ভাইটি কি হল? সি বোলে পেনতে হাগি পালে বোলে। তাৰপিছত মোৰ বোলে ফ্ৰাইড ৰাইচ খিনি এনেই গ'ল নহয় বোলো, ইমান মজা আছে, বহি বহি খাই আহি আছিলো। তাৰপিছত সি কি কৰিলে, মানে সেই অলপ চাহ বাগান আছে, চাহ বাগানৰ আঁৰত গৈ সি মানে সেই বাঁহৰ লাঠিৰে মানে তাৰ সেই যে যোনটো পায়খানা ওলোৱা ৰাস্তাটো চাফা কৰি আহিলে, আকৌ একে পেণ্টকে সি পিন্ধি আহিছে। তাৰপিছত খন্তেক বাছখন যোৱাৰ পিছত আকৌ গেলা তামোল গোন্ধাবলৈ ধৰিছে। তাৰপিছত কি হ'ল, গোন্ধটো আঁতৰাই নাই। কণ্ডাক্টৰ কৈছো, এই ভাইটি গোন্ধাই আছে নে? ঠিকছে বোলে। কি কৰিব দাদা বোলে, সি বোলে লং পেণ্টটো একে লং পেণ্টকে পিন্ধি আহিছে, গোন্ধাই আছে বোলে। তাৰপিছতে বাছখন আকৌ ৰখালে। অলপ দেৰি ৰখোৱাৰ পিছত সি বেলেগ এটা লং পেণ্ট উলিয়াই পিন্ধিলে, আৰু সেই লং পেণ্টটো মাছটো পোলা বন্ধা নিচিনাকে বান্ধি আনি আকৌ বেগটোত সোমাই দিলে। আৰু বেগটোত সোমোৱাৰ পিছত আকৌ গোন্ধাবলৈ ধৰি আছে। তাৰপিছতে সি নতুন লং পেণ্টটো পিন্ধি আহিছে, কাপোৰো বেলেগ কৰিলে, তথাপিও কিয় গোন্ধাই আছে। তাৰপিছতে মানে সেই বেগ, কাৰণ সি পুৰণা লং পেণ্টটো বেগত সোমোৱাই ৰাখিছে, তো গোন্ধাবই। গতিকে সি যিমান চেষ্টা কৰিও মানে গোন্ধটো আঁতৰাবলৈ সমৰ্থ নহল, আৰু সেই ধৰণে গোন্ধাই মানে ঘৰলৈকে উপস্থিত হলো। গতিকে আমি এই যে সমাজত যে বিচাৰ বিলাক যে কৰি থাকো, কাক এঘৰীয়া কৰো, কাক বিধৱা মাইকী বুলি কওঁ, কাক ল'ৰা ছোৱালী নথকা বজা বাজি বুলি আমি কওঁ, যাক ৰাতিপুৱা দেখিবলৈ নাপায় বুলি কওঁ। আচলতে আমাৰ কি হয়, আমি প্ৰত্যেকজন মানুহে সেই ল'ৰাটোৱে যেনেকৈ নেকি তাৰ মানে পায়খানা গুচি যোৱা সেই পেনটোক যেনেকৈ সি বেগত ভৰাই ঢাকিবলৈ পুৰা চেইন মৰা পিছতো গোন্ধাই থাকে, ঠিক তেনেকুৱা এটা ৰূপ লৈ আমি সকলোৱে মানে বসবাস কৰি আছো সমাজখনত। আমি ইজনে সিজনক দোষাৰোপ কৰো, ইজনে সিজনক মানে পাপী বুলি কওঁ, তেনেকুৱা ধৰণৰ কথাবিলাক কৈ থাকো। গতিকে সেই আমি যদি নিজকে যদি পাপ নাই বুলি কওঁ, আমি লেতেৰা বস্তুটো আমি ঢাকি ৰাখিছো, আমি মানে চাফা নহয়। গতিকে আমি সকলোৱে যিহেতু নেকি পাপী, আমি মাত্ৰ পাপটোক আমি ঢাকিহে ৰাখিছো। গতিকে আমাৰ একমাত্ৰ পৰিত্ৰাণৰ উৎসটো হৈছে প্ৰভু যীশুখ্ৰীষ্ট। আৰু আমি যে বলিৰ কথাটো কলো, পবিত্ৰ তেজৰ কথা কলো, সেই পবিত্ৰ তেজটো ঈশ্বৰক বলি দিয়াৰ যোগেদিহে আমি পাম। ঈশ্বৰক বলি দিয়াৰ যোগেদিহে আমি এই পবিত্ৰ তেজৰ ভাগী হবলৈ পাৰিম। কাৰণ কোনো মানুহ ধাৰ্মিক নহয়, আমি সকলোৱে আদমৰ তেজৰ যোগেদি আমি জন্ম পোৱা হয়। গতিকে আমাৰ সকলোৰে শৰীৰত আদমৰহে তেজ আছে, বেলেগৰ তেজ নাই। গতিকে উপায় মাত্ৰ ঈশ্বৰক বলি দিয়া। আৰু ঈশ্বৰ কোন বুলি কলে আমি জোহনে লিখা শুভবাৰ্তাৰ 1 অধ্যায় 1 পদলৈ আমি উভতি যাব লাগিব। আদিতে বাক্য আছিল, সেই বাক্য ঈশ্বৰৰ সৈতে আছিল, বাক্য নিৰাকাৰ। আমি সকলোৱে বিশ্বাস কৰো যে ঈশ্বৰৰ আকাৰ নাই, ঈশ্বৰ নিৰাকাৰ। তাক আমি প্ৰাৰ্থনা কৰো। আমি সংস্কৃতত কৈ থাকো ন,
সেইটো হ'ল বাক্য, আকাৰ নাই। আৰু সেই বাক্যই যোহনে লিখা সুবাৰ্তাৰ 1 অধ্যায় 14 পদত মাংসত পৰিণত হ'ল। মাংস মানে কি? মাংস মানে সেই 1 কেজি 2 কেজি যে ডগা ফল ওজন কৰাটো কথা কোৱা নাই। মাংস হৈছে শৰীৰৰ ৰূপ ধাৰণ কৰা। মানুহক ঈশ্বৰে ইমান প্ৰেম কৰে যে তেওঁ শৰীৰৰ ৰূপ ধাৰণ কৰিবলগীয়া হ'ল। কাৰ কাৰণে? আমাৰ কাৰণে। উদ্দেশ্য কি? আমাক পাপৰ পৰা মুক্ত কৰা। গতিকে তেওঁৰ উদ্দেশ্যটো হ'ল তেখেতৰ পবিত্ৰ তেজৰ যোগেদি আমাক মুক্তি দিয়া। কোনো জীৱ জন্তু তেজৰ যোগেদি নহব পৰিত্ৰাণ, কেৱল মাত্ৰ ঈশ্বৰক বলি দিয়াৰ যোগেদিয়ে হ'ব। গতিকে প্ৰভু যীশু খ্ৰীষ্ট কোন বুলি ক'লে বহুতে কয় খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰৱৰ্তক বুলি কয়, বহুতে কয় মহামানৱ আছিল, তেওঁ এজন গুণ সম্পন্ন ব্যক্তি আছিল, সেই বুলিহে কয়। হয়, তেওঁ মানুহ আছিল, কাৰণ তেওঁ শৰীৰৰ ৰূপ ধাৰণ কৰিছিল, তেওঁ মানুহ হিচাপে জন্ম লৈছিল। গতিকে যোনে নেকি তেওঁ ক'ব বিচাৰে যে হয় প্ৰভু যীশু খ্ৰীষ্ট মহান মানৱ আছিল, তেওঁলোকেও শুদ্ধ। কিন্তু তেওঁ আছিল নিৰাকাৰ ঈশ্বৰে যেতিয়া শৰীৰৰ ৰূপ ধাৰণ কৰিলে, সেই শৰীৰটোহে আছিল প্ৰভু যীশু খ্ৰীষ্ট। আৰু তেওঁ কোনো পুৰুষ নাৰীৰ মিলনৰ ফলত তেওঁ জন্ম হোৱা ব্যক্তি নহয়। তেওঁ হৈছে যে পুৰুষৰ উপস্থিতিৰ অবিহনেই জন্ম হোৱা এটি মানৱ। গতিকে আমি সকলোৱে কোনে ইয়াত পুৰুষৰ অৱস্থিতিৰ অবিহনে জন্ম হৈছে? পুৰুষ নাৰীৰ মিলনৰ ফলতে সকলোৱে জন্ম হৈছে। আমাৰ এই পেণ্ডেলত বহি থকা সকলোৱে, পৃথিৱীৰ সকলোৱে পুৰুষ নাৰীৰ মিলনৰ ফলতে জন্ম হৈছে। কিন্তু প্ৰভু যীশু খ্ৰীষ্ট পুৰুষ নাৰীৰ মিলনৰ ফলত জন্ম হোৱা ব্যক্তি নহয়। প্ৰভু যীশু খ্ৰীষ্টৰ জন্ম পুৰুষৰ উপস্থিতিৰ অবিহনে সেই ভাৰ্জিন মৰিয়ম বুলি কয়, অৰ্থাৎ কুমাৰী মৰিয়মৰ যোগেদিহে প্ৰভু যীশু খ্ৰীষ্টৰ জন্ম হৈছে। তেওঁ আমাৰ কাৰণে তেজ বোৱাই দিলে আৰু আমাৰ সৰ্বকালৰ পাপৰ পৰা তেওঁ মুক্ত কৰিলে, আৰু তেওঁৰ অনুগ্ৰহৰ যোগেদিহে আমি স্বৰ্গ ৰাজ্যলৈ যাম বা অনন্ত জীৱনলৈ আমি যাত্ৰা কৰিবলৈ সামৰ্থ্যৱান হ'ম। এইটো গ্ৰেছ বা অনুগ্ৰহ বুলি ক'লে এইটোৱে বুজায় যে যিসকল কিছুমান আমাৰ মাজতে কোনো এটা বিষয়ত দুৰ্বল ছাত্ৰ ছাত্ৰী আমি দেখিবলৈ পাওঁ, বিশেষকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা ইত্যাদি, যেতিয়া কোনোবা এজন ছাত্ৰ ছাত্ৰী কোনোবা এটা বিষয়ত অলপ দুৰ্বল থাকে, যেনেকৈ অংকত দুৰ্বল কোনোবাই থাকিব পাৰে, কোনোবাই মেথছত, কোনোবাই ইংলিছত দুৰ্বল থাকিব পাৰে, কোনোবাই ছায়েন্সত দুৰ্বল থাকিব পাৰে, সেইসকল ছাত্ৰ ছাত্ৰীক মাষ্টৰে মৰমত 2-4 নম্বৰ লগাই তেখেতক 30 পোৱাই দিয়ে। আৰু সেই ছাত্ৰীজনী বা সেই ছাত্ৰজন মেট্ৰিক পাছ কৰিবলৈ সক্ষম হয়, তাক কোৱা হয় গ্ৰেছ মাৰ্ক। গতিকে পৃথিৱীৰ আমি সকলোৱে আচলতে উত্তীৰ্ণ হোৱাৰ যোগ্য আমাৰ কাৰো নাই এই স্বৰ্গ ৰাজ্যৰ পৰীক্ষাত। আমাৰ কেৱল মাত্ৰ আমি সকলোৱে অনুগ্ৰহ নম্বৰ অৰ্থাৎ গ্ৰেছ মাৰ্ক পাইহে আমি সকলোৱে উত্তীৰ্ণ হৈছো। আৰু সেই গ্ৰেছ মাৰ্কটো আমি ৰিচিভ কৰিলো থ্ৰু জিজাছ। আমি যীশুৰ পৰাহে আমি সেই গ্ৰেছ মাৰ্ক পাবলৈ আমি সমৰ্থ হৈছো। আৰু সেই বিনামূলীয়া গ্ৰেছ আৰু সেই বিনামূলীয়া গ্ৰেছ মাৰ্কটো কেৱল প্ৰভু যীশু খ্ৰীষ্টৰ লগতহে আছে। আৰু আজিও তেওঁ আমাক প্ৰত্যেকজনক নিমন্ত্ৰণ কৰি আছে যে হে পৰীক্ষান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, তোমালোক মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। পৃথিৱীৰ কোনেও কোৱা নাই, তেওঁ কৈছে। অৰ্থাৎ আমি সকলোৱে পাপৰ ভাৰাক্ৰান্ত হৈ আছো, আমি সকলোৱে পাপত পতিত হৈ আছো। আমি কোনফালে যাম, আমাৰ মুক্তি ক'ত আমি নাজানো, কিন্তু প্ৰভু যীশু খ্ৰীষ্টই কৈছে মুক্তি ইয়াতে আছে, তোমালোক আহা আৰু জিৰণি লোৱা বুলি কৈছে। প্ৰভু যীশু খ্ৰীষ্টৰ তেজত সকলো পাপৰ মুক্তি আছে। আৰু আমি ভাবিব পাৰো মইতো কেতিয়াও পাপ কৰা নাই, মই কিয় প্ৰভু যীশু খ্ৰীষ্টক গ্ৰহণ কৰিম, মইতো পাপী নহয় বুলি ভাবো, কি নহয় বুলি ভাবিব পাৰো। কিন্তু যোনে নিজকে পাপী নহয় বুলি ভাবি আছে, তেওঁ সেইজন বাছৰ যে মোৰ আগৰ যাত্ৰীজন, যাৰ যোগেদি মোৰ ফ্ৰাই ৰাইচটো যে মই পেলাই দিবলগীয়া হল, সেইজন ব্যক্তিৰ লগত একেই দফাত আমি আছো। যিজনে নিজকে পাপ কৰা নাই বুলি ভাবি আছে, সেইজনৰ দশা
সেই যোনে নেকি পেণ্টত যোনে নেকি মল ত্যাগ কৰিছিলে সেই ব্যক্তিৰ লগত একে দশাত আছে। গতিকে আমাৰ সকলোৰে ইয়াত বহি থকা সকলোৰে উদ্ধাৰ মুক্তিৰ প্ৰয়োজনীয়তা আছে, আৰু সেই উদ্ধাৰ মুক্তিৰ ৰাস্তা কেৱল মাত্ৰ প্ৰভু যীশুখ্ৰীষ্ট। আমি এইটো বহুত মানুহৰ ইণ্টাৰভিউ খ্ৰীষ্টিয়ানৰ এগেইনষ্টত বৰ্তমান আমি দেখিবলৈ পাই আছো, যে কৈছে যে বেমাৰ ভাল কৰি দিম বুলি মাতি নি আমাক জবৰদস্তি খ্ৰীষ্টিয়ান বনাবলৈ খুজি আছে। আকৌ বোলে আমাক প্ৰাণৰ ভাবুকি দি খ্ৰীষ্টিয়ান বনাবলৈ বিচাৰি আছে। খ্ৰীষ্টিয়ানৰ ইমান পাৱাৰ নাই যে কাৰোবাক প্ৰাণে মাৰিব পাৰিব। আমেৰিকাত খ্ৰীষ্টিয়ান মেজৰিটি, তাৰ মাজতো বেলেগ বেলেগ ধৰ্মাৱলম্বী 2-4জন ব্যক্তি আছে। সেই ব্যক্তিক কেতিয়াও প্ৰাণে মৰা ভাবুকি দিছে জানো? কেতিয়াও দিয়া নাই। ইংলেণ্ডত থকা মানুহসকলক কেতিয়াও প্ৰাণে মৰা ভাবুকি দিছে জানো? কেতিয়াও দিয়া নাই। সকলোৱে শান্তিভাৱে আছে। গতিকে ইয়াত 2% খ্ৰীষ্টিয়ান মানুহে কাক কি কৰিব? য'ত নেকি 90% মানুহে কাকো একো কৰা নাই, তেনেকৈ 2% মানুহৰ হাতত ইমান পাৱাৰ আহিল ক'ৰ পৰা? আৰু টকা দিম বুলি ক'লে মানে আমি খ্ৰীষ্টিয়ান সকলে দেখোন কিমান দুখত আছো। আমি কাক টকা পইচা দিব পাৰো? টকা পইচা দিবৰ সামৰ্থ্য মোৰে নিজৰে নাই। মই সৰু সুৰা ব্যৱসায় কৰো, টিউচন কৰো, তেনেকে খাই আছো। মই কাৰোবাক 100 টকা এটা দিবলৈও মোৰ কেপাচিটি নাই। তেনেস্থলত মই কাক টকা দিম? গতিকে সেয়া কেতিয়াও সম্ভৱ নহয়। আমি বহুতে ভাবিব পাৰো যে খ্ৰীষ্টিয়ান সকল হৈছে আমাৰ অসমীয়া সংস্কৃতিৰ শত্ৰু। যদি সেয়াও হয়, সেয়াও মিছা কথা। কাৰণ যদি আজি আমি যোনটো আইমুখৰ ভাষা বুলি কওঁ, অসমীয়া ভাষা অতি সুন্দৰ ভাষা। আমি যে কথা কৈ আছো, মই ইমান 1 ঘণ্টা ধৰি বক্তৃতা দি আছো আপোনাৰ সকলৰ আগত, মই যে সুন্দৰভাৱে অসমীয়া ভাষা কৈ আছো, সেই অসমীয়া ভাষাৰ দান কোনে দিলে? ব্যাকৰণ আৰু অভিধান নহলে, ডিকচনেৰী এণ্ড গ্ৰামাৰ যদি নহয়, এটা ভাষা কেতিয়াও সৃষ্টি হ'ব নোৱাৰে। সেই ব্যাকৰণ লিখিছিলে ৰেভাৰেণ্ড ডক্টৰ নাথান ব্ৰাউন চাহাব, আৰু অভিধান লিখিছিলে ৰেভাৰেণ্ড মাইলছ ব্ৰনছন। তেওঁলোকে সেই অসমীয়া ভাষাবিলাকক সংগ্ৰহ কৰি 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 তেওঁলোকে এখন ধুনীয়া গ্ৰামাৰ প্ৰস্তুত কৰি দিলে অসমীয়া ভাষাৰ। তেওঁলোকে অৰুণোদয় পাব্লিছ কৰি দিলে, যি নেকি অসমীয়া ভাষাৰ প্ৰথম বাতৰি কাকত, প্ৰথম আলোচনী। 1846 চনত তেখেতলোকে অৰুণোদয় উলিয়াই দিলে, আৰু সেই অৰুণোদয়ৰ যোগেদি আজি আমি কৈ থকা ভাষাৰ উদ্ভৱ হ'ল। তাৰ আগতে অসমীয়া ভাষা আছিল হৈ গ'ল বুলি ক'লে, হ'ল বুলি ক'লে ভয় ল বুলি কয় ন, আমাৰ তেনেকুৱা ধৰণৰ ভাষা ন। আৰে দুৰাচাৰ আজি মোৰ হাতত তোহাৰ নিষ্ঠাৰ নাহি ভুলয় বুলি আমি কওঁ নহয়, সেই ভাষাটো আজি মই কৈ থকা ভাষাৰ দৰে নহয়, পাৰ্থক্য আছে। আজি এটা সুন্দৰ চিষ্টেমেটিক অসমীয়া ভাষা কোনে উলিয়ালে? সেই আমেৰিকান বাপ্টিষ্ট মিছনেৰী সকলে উলিয়ালে। আজি ক'ত অসমীয়া ভাষা সংস্কৃতিৰ শত্ৰু? পশ্চিমীয়া সংস্কৃতিৰ আমদানি কোনে কৰিছে? কোনেও কৰা নাই। কিন্তু এটা কথা আমি মনত ৰাখিব লাগিব, সংস্কৃতি মানে হৈছে সৎ যোগ কৃতি। সন্ধি ভাঙিলে আমি পাওঁ সৎ যোগ কৃতি সমান সংস্কৃতি। অৰ্থাৎ ভাল কামৰ সংস্কৃতিয়ে, ভাল কামৰ সমষ্টিয়ে হৈছে সংস্কৃতি। সংস্কৃতি কোনো পশ্চিমীয়া বা ভাৰতীয় বা অসমীয়া বুলি নাথাকে। শ্ৰীমন্ত শংকৰদেৱেও যদি বৰ্তমান যদি জীৱিত থাকিলে, তেওঁ পশ্চিমীয়া সংস্কৃতিক আদৰি ল'ব। কাৰণ ভাল ভাল কাম বিলাকক আমি যেতিয়া নেকি বাছনি কৰি উলিয়াই এটা জেগাত আমি তাক সংগ্ৰহ কৰিম, সেয়াই হৈছে সংস্কৃতি। আজি ধুতি পিন্ধিলে মই মটৰ বাইক চলাব নোৱাৰো, কাৰণ ইঞ্জিনত যদি ধুতিৰ আগডাল সোমাই যায় তেনেহলে মোৰ এক্সিডেণ্ট নিশ্চিত। গতিকে মই লং পেণ্ট পিন্ধিবই লাগিব। গতিকে সেই লং পেণ্ট পিন্ধা মানে পশ্চিমীয়া সংস্কৃতিক আদৰি লোৱা নুবুজায়। ঠাণ্ডা লাগিছে, জেকেট পিন্ধিছো, চেইনডাল মাৰি লোৱাৰ লগে লগে মোৰ আৰাম লাগি গ'ল, সেই পশ্চিমীয়া সংস্কৃতি নহয়। হয়, জেকেটৰ উদ্ভাৱক হয়তো আমেৰিকা বা ইংলেণ্ড কোনোবা হ'ব পাৰে। আজি জিন্স লং পেণ্টৰ উদ্ভাৱক ডেফিনেটলি ইংলেণ্ড হয়। কিন্তু জিন্স লং পেণ্টে আমাক কিমান এটা
সুবিধা প্ৰদান কৰিছে আমাৰ সকলোকে। সেই কথাষাৰ আমি অনুভৱ কৰিব লাগিব। গতিকে আমাৰো বেয়াখিনি, আমাৰ অসমীয়া সংস্কৃতিত যিকেইটা বেয়া আছে সেই বেয়াকেইটাক আমি চাইড কৰিব লাগিব। বেয়াটো কেনেকে সংস্কৃতি হ'ব? বেয়াৰ বিপৰীত শব্দ হৈছে দুষ্কৃতি। আমাৰো অসমীয়া সকলৰ যোনটো নেকি ভাল কাম, ভাল চিন্তা আছে তাক আমি ল'ব লাগিব। তেনেকৈ আমেৰিকা ইংলেণ্ডৰ যোনটো নেকি বেয়াখিনিক এৰি যোনকেইটা ভালখিনি আমি ল'ব লাগিব। সেই সকলোবিলাক সমিল মিল কৰিয়ে সংস্কৃতিৰ সৃষ্টি হয়। সংস্কৃতি হৈছে চিৰ প্ৰবাহমান হয়, এক জেগাত ৰখি নাথাকে সংস্কৃতি শব্দটোৱে। গতিকে সংস্কৃতিত পশ্চিমীয়া ভাৰতীয় এনেকুৱা ধৰণৰ কোনো ভাৱধাৰা নাথাকে। আজি আমাৰ ভাৰতত নাৰী সুৰক্ষিত নহয়। টাউনতে হওক বা গাঁৱতে হওক বা হাবি জংঘলতে হওক, কিন্তু আজি পশ্চিমীয়া দেশতটো নাৰী সুৰক্ষিত। 12 বজাত এজনী ধুনীয়া গাভৰু ছোৱালীয়ে দোকান বজাৰ কৰি ঘূৰি ফুৰিব পাৰে। কিয় ঘূৰি ফুৰিছে? মুক্ত মনেৰে। তেওঁলোকৰ আমি ড্ৰেছ পোছাকত হাঁহিবলৈ কোনো কাম নাই। তেওঁলোকৰ তাত তেনেকুৱা ড্ৰেছ পোছাক পিন্ধিলেও কোনো বেয়া চকুৰে নাচায়। তেওঁলোকৰ মনটো পহল। তেওঁলোকৰ যদি এজনী গাভৰু ছোৱালীয়ে যদি ৰাতি 12টাত ঘূৰি যদি আকৌ সুকলমে ঘৰত আহিছে, তেওঁলোকৰ দেশখন নিশ্চয় ভাল।